বিয়াত ভাত পানী খাই কেনে তামোল এখন খাই ৰাস্তাত পিক পেলাই আহি পালো ঘৰ আৰু আহি কেনে মুখখন ধুলো যিহেতু তামোল খাইছো মানে মই তামোল সেনেকে ইমান নাখাওঁ খালি বিয়াইছে যি খাওঁ সেয়াই আৰু মুখখন ধুই কেনে তলাটো খুলিলো আৰু ৰুমত সোমালো আৰু চাৰ্টৰ বুটামটো খুলিলো কিন্তু সেনেকে নহয় ডাইৰেক্ট ছিঙি দিলো আৰু মই নতুনকে ঝাৰুতে শিকিছো মানে 1 ছেকেণ্ডত ড্ৰেছ চেঞ্জ কৰা খালি একবাৰ মাত্ৰ জাপ মাৰিব লাগে আৰু ড্ৰেছটো চেঞ্জ কৰি কেনে মই যোৱাকালি ভিডিঅ'টো এডিট কৰিবৰ কাৰণে বহিলো আৰু হৈ গ'ল মোৰ ভিডিঅ'টো এডিট আৰু আজি যেহেতু দেওবাৰ তো মোৰ টিউচন নাই তো সেইকাৰণে গৰু আনিবৰ কাৰণে আজি ময়ো গ'লো আৰু ইফালে ৰূপমদা আৰু বৌয়ে সিহঁতৰ নিজৰ খেতিৰ পৰা পানীলাও বন্ধাকবি এনেকে চব্জি ঘৰ লৈ যায় আছে আজিকালি বজাৰৰ পাচলিবোৰ খাব নালাগে এনেকে খেতি কৰিয়ে খাব লাগে ময়ো আৰম্ভ কৰিম আৰু বহাগ মানৰ পৰা আৰু আহি পালো পথাৰ আৰু ইফালে আমাৰ গৰু পোৱালিটো ৰখি আছে ঘৰত যাবৰ কাৰণে আৰু ইফালে এইটো মাক তো মাকটো খুলি দিলেহে পোৱালিটো যাব আৰু ইফালে আমাৰ এইটো লিলি আৰু সেই চাওক আগত ক্ৰিকেট খেলি আছে তো মই বাৰু এতিয়া ক্ৰিকেট নেখেলো তো ৰছী ললো আৰু ইফালে গৰু যাই আছে আগত এতিয়া গৰুকেইটা ঘৰত লৈ যাওঁ তেনেহ'লে আজিলৈ এইখিনিতে ধন্যবাদ জয়